চাইছো অলপ এই কচু গছবিলাক এতিয়াতো কচুটো এইবিলাক নিসিজিবই পানীত ডুবি গ'ল আৰু যদি খাওঁ বুলি ভাবিছে যদি আপুনি পিটিকে যদি খাওঁ বুলি ভাবে বেয়ত লাগিবগে ধাম ধাম আৰু এই জাল ৱেলকাম বেক টু মাই ৰাতুল ব্লগ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কালিতো ৰজাপুখুৰীত থাকোঁ, আপোনালোকে গম পায় ৰজাপুখুৰীৰ পৰা কালি অহা হৈছে। কালি অহাৰ কাৰণে কালি ৰাতি আহি পাই গৈছোঁ 7টামান বজাত ঘৰ, আৰু মা কৈছে পূৰা পানী হৈছে বুলি। আৰু পানী চাওক, এইফালে পানীবিলাক চাওক। এই ফিচাৰীটোত মানে আমাৰ মাছ মেলি থোৱা আছে, আমাৰ দাইহঁতৰ লগত 5 ঘৰ মানুহৰ লগত মাছ মেলি থোৱা আছে। কিন্তু বৰষুণ যিভাগে দি আছে, এই নেটখন দেখিছে, নেটখনৰ ওচৰতো ইয়াত মাটি দিবহি লাগিব। এইফালে চাৰিওকাষে নেট দি দিয়া হৈ গৈছে, আৰু ইয়াত দাইহঁত আহিছে এতিয়া, এইফালেও আহিছে। সেইফালে পানী পূৰা বাঁহ তল পাই গৈছেগৈ, চবফালে পানী হৈ গৈছে। কিন্তু এইবিলাক বেলেগৰ সময়ৰ পানী নহয়, চব বৰষুণ দি আছে এইকেইদিন, পূৰা বৰষুণ দি থকাৰ কাৰণে পানী চাওক কিমান হৈ গৈছে। আৰু এতিয়া কি হ'ব আৰু মাছবিলাক ওলাই যাব নেকি যদি বেছি পানী যদি এনেকৈ বৰষুণ দি বেছি হৈ যায় যদি পানীবিলাক, গোটেই চাৰিও এইবিলাক চব ডুব খাই যাব। আৰু ডুব খাই যোৱাৰ লগে লগে পানীটো মানে বেছি হৈ যোৱাৰ লগে লগে লগত চব ডুবি যাব মানে। সেই দাইহঁতে এইডোখৰত পানী থকাৰ কাৰণে সেইখন লৈ গৈছে ভুৰুৰ নিচিনাই। চাওক কিমান পানী হৈ গৈছে, পূৰা বোকাই আহি আছোঁ। আৰু যাওঁ বলক, আজি অলপ গেমনৰ ওচৰতো যাম, তাতো মানে পূৰা মাছ পাইছে গৈছে মানুহবিলাকে, তাত যাম বলক। আৰু চাই থাকক ব্লগটো কি হয়। কিন্তু আজি বহুত কাম কৰিব আছে মোৰ, এনেকুৱা চাইডে পূৰা মাটি দিব আছে, পূৰা মাটি দিবই লাগিব মানে। সেই নেটখনৰ ওচৰত পূৰা মাটি দিব লাগিব, তেতিয়াহে পানীটো ৰখিবগৈ। আৰু গমটো পায় সকলোৱে, অসমত চাৰিওকাষে পানী, আৰু ফাইনেলি আমাৰ তাতো পূৰা পানী হৈ গ'ল মানে। এতিয়া চাই লওক পানীটো কিমান হৈ গৈছে, এইফালেতো পূৰা বাঁহতল পাই গৈছেগৈ। আৰু অলপ পাছত ফিচাৰীও ডুব যাবও আছে মানে। কালি মানে মোক ঘৰ আহি পোৱা অলপ বহুত দেৰি হৈ গ'ল। জানে আপোনালোকে মোৰ ভিডিঅ' যদি ডেইলি চাই আছে গম পায়, মই ৰজাপুখুৰীত থকা হয়, ৰজাপুখুৰীৰ পৰা অকণমান দেৰি হৈ গ'ল অহা, 7টামান বাজি গ'ল। 7টামান বজাৰ পিছত মই আহি ঘৰ পাই গ'লোঁ। যেতিয়া ঘৰ আহি পাই ভাত চাত খাই শুই দিলোঁ। তাৰপিছত আহি মা কৈছে মানে পূৰা অলপ পানী হৈছে, আৰু পানী আপোনালোকে তাৰ আগৰ ফটেজটো দেখিবই, ঘৰৰ ফিচাৰীটো কিমান পানী হৈছে। গৈ পিনে তাত কামো কৰিব লাগিব ভাবিছিলোঁ। নদীৰ ফালে অলপ মানে ওলাই আহিছিলোঁ, এইটো মেইন ৰোডৰ ফালে গেমন ছাইডলৈ, কিন্তু গেমন নগ'লোগৈ। পানী দেখি ৰাস্তা মেইন ৰোডৰ ছাইডতে পানী চাওক, মেইন ৰোডৰ ছাইডতে কিমান পানী হৈ গৈছে। মেইন ৰোডৰ ছাইডতে ইমানখিনি পানী, আৰু তাত গৈ পিনেতো ক'বই নালাগে, বহুত পানী হ'ব মানে। আৰু কালি এই জালখন দেখিছে, জালখনত কিন্তু বহুতেই মাছ উঠিছিলে। কিন্তু আজি পানীটো চাওক না কিমান হৈ গৈছে। এইফালে চাওক, এই ঘৰটো ডুবি গৈছেগৈ, এই ঘৰটো চাওক কিমান ডুবি গৈছে, এই ঘৰটো ডুবি গৈছে। আৰু এইবিলাক ছাইডত দেখিছে কচু গছ, ঝুম কৰি দেখাই দিছোঁ অলপ। এই কচু গছবিলাক এতিয়াতো কচুটো এইবিলাক নিসিজিবই পানীত ডুবি গ'ল। আৰু যদি খাওঁ বুলি ভাবিছে যদি আপুনি পিটিকে যদি খাওঁ বুলি ভাবে বেয়ত লাগিবগৈ ধাম ধাম। আৰু এই জালখন চাওক বহুতেই পানী হৈ গ'ল। কালি কিন্তু মাছ বহুতেই উঠিছিলে, আজি পানীটো অকণমান বেছি হৈ যোৱাৰ কাৰণে জালো উঠাই দিছে মানে। কালি মাছ উঠিছিলে, আজি জাল উঠাই দিবলগীয়া হৈ গৈছে, এনেকুৱা অৱস্থা হৈ গৈছে। পানী চাওক, পানী মানে নহৈছিলে, বহুত দিনৰ পাছত আকৌ পানী হৈ গ'ল মানে। ইয়াত ভাবিছিলোঁ ৰাতিপুৱাই অলপ ওলাই আহিছোঁ, আৰু মাছ চাছ পালে জালত মাছ চাছ অলপ লৈ যাম ঘৰত খাবলৈ, বিন্দাছ। এতিয়া মাছ খোৱা ছিজন ন, পূৰা মাছটো বহুত ওলাই আছে, চব ছাইডতে মাছে মানে। আৰু ঘৰত ফিচাৰীত ক'বই নালাগে, মাছ কি লাগে মানে, ৰৌ বাহু চিতল আৰি চবেই আছে ফিচাৰীত মানে। এতিয়া পানীটো যদি এনেকৈ বৰষুণ দি থাকে নহ'ব, আৰু চব মাছ ওলাই গুচি যাব। আৰু এতিয়া জল্দি যাওঁ ইয়াৰ পৰা, জল্দি গৈ পিনে ঘৰত মানে এইটো কামটো কৰিব আছে। আপোনালোকক কৈছিলোঁ আগত, কি কৰিব আছে গম পায়নে? এইটো বস্তাটো দিব আছে পুখুৰীটোত, নহ'লে মাছ ওলাই যাব, বহুত লোকচান হৈ যাব আমাৰ। আৰু লোকচান হৈ যোৱাৰ কাৰণে এতিয়া পটাপট যাওঁ, ঘৰ গৈ পিনে পূৰা বস্তাকেইটা দিম। আৰু আকৌ এতিয়া ওলাই যোৱাৰ আগত এটাই কথা ক'ব আছে, এইটো ছাইডে গম পায় পানীটো হৈ থাকে প্ৰত্যেক বছৰে মানে, অলপ হ'লেও পানী হয়। আৰু পানী হোৱাৰ পাছত এই ৰাস্তাটো চাওক, এইটো যিটো ৰাস্তা, এই ৰাস্তাটো মানে ডিব্ৰুগড় টু মৰাণ, এইটোৱে নেশ্যনেল হাইৰোড। এই নেশ্যনেল হাইৰোডৰ অৱস্থা চাওক, এনেকুৱা অৱস্থা হ'লে ভাঙি দিয়াও চান্স আছে। একবাৰতো সেইখিনিত ভাঙিয়ে দিছিলে আগতে পানী হওঁতে, তাৰ আগবছৰ মানে 2 বছৰ আগত যেতিয়া পানী হৈছিলে, তেতিয়া সেইডোখৰত ভাঙিয়ে দিছিলে। বহুত কচিছ কৰি পানীটো ৰখাই দিয়া হ'ল। আৰু ৰাস্তাটো চাওক না, এনেকুৱা বেয়া ৰাস্তাত গাড়ী চলিব পাৰে নেকি, বহুত বেয়া মানে। এই জালখনত পূৰা বহুতেই মাছ উঠিছিলে। আজি এই জালখন ক'ত উঠি আছে চাওক, সেই ইয়াত সেইটো এই গঁৰালকেইটাত যে এইটো নেটখন দি থৈছে যে, নেটখনৰ ওচৰত মানে এতিয়ানো মাছ আছে মানে, মাছ থৈ দিছে, মেলি থৈ দিছে চাগে, এতিয়ানো মাছ আছে এই নেটখনত।
আৰু নাও এখন আছে, কিন্তু নাজানগৈ, নাও চলাবই নাজানো মই, কি নাও চলাম। আমাৰ ৰাস্তাটো একদম বহুতেই বেয়া, কি ক'ম। আৰু ক'বলৈ কথা নাই, বলক ঘৰত যাওঁ, ঘৰত গৈ পিনে বস্তা দিব আছে মোৰ, নহ'লে বেয়া পিটিব ঘৰত। বস্তা দিম বলক আজি, আপোনালোকেও লাগি দিয়ে যদি আহি যাব একবাৰ। অৱস্থা বহুতেই বেয়া, ছাইডত পূৰা পানী, আৰু বজাৰ ছাইডত পূৰা পানী হৈ আছে। এইটো বিষ্ণু ভাই যাম বৌ। আমাৰ গাঁওখনৰ মাজত দুটা ফিচাৰী আছে, মানে সেই ফিচাৰী দুটা হ'ল, এটা এইটো আৰু এটা সেই আনটো হ'ল এইফালে আছে, সেইটো ছাইডতহে কেম্পটো। সেয়াত ৰাস্তা আছে, ৰাস্তা সিফালে আছে মানে। এতিয়া কিন্তু ইয়াত বহুতেই পানী হৈ গৈছে। পানী হৈ যোৱাৰ কাৰণে এইফালে চাওক, এখন বিল হয়, বিল, আৰু এইটো ফিচাৰী, আৰু সেইফালেও ফিচাৰী, আৰু এইটো ছাইডত যিমান পানী হৈছে এইফালেও হৈ গৈছে, মানে দুইটা ছাইডে পূৰা পানী হৈ গৈছে। পানী হৈ যোৱাৰ কাৰণে মাছবিলাক মানে, আৰু যদি বৰষুণ দি থাকে, যদি এনেকৈ বৰষুণ দি থাকিলে মাছ চব ওলাই যাবগৈ মানে। ইয়াত মানে যিজনে লৈছে মানে ফিচাৰীটো কণ্টেক্টত লৈছে, 1 বছৰ নে 2 বছৰ কাৰণে লোৱা আছে। এই 1-2 বছৰৰ কাৰণে মানে একদম যিমানটোৱে পানী হৈ গৈছে, পানী হোৱাৰ কাৰণে মানে মাছবিলাক ওলাই যাবলৈও আছে। চাওক ইয়াত বান্ধি থৈ দিছে, এইডোখৰত বান্ধি থৈ দিছে। এইফালে মানে বহুতেই পানী হৈ গৈছে, আৰু মাছো বহুতেই মেলি থোৱা আছে মানে। চব ছাইডতে নেট দি দিছে, নেট দিলেও মানে পানী হৈ গ'লে ক'ত ৰখাব পাৰিব, মাছ ৰখাব পাৰিব নেকি নেট দি। চাওক বহুতেই পানী হৈ গৈছে মানে, এইটো ছাইডতো পানী, ইয়াতো পানী, চবফালে পানীয়ে পানী চাৰিকাষে। আৰু সিটো অলপ ওখ আছে ঢাপকেইটা, সিটোত পটকৈ পানী নহয় মানে, এইটোত জল্দি পানী হৈ যাব মানে। সেইকাৰণে পূৰা নেট দি দিছে চাৰিওকাষে, পূৰা নেটেই নেট। আপোনালোক যিটো কৈছিলোঁ, আমাৰ ফিচাৰীটো বস্তা দিব আছিলে, বস্তাটো মই যেতিয়া গেমন আহিছিলোঁ, আপোনালোকে আগৰ ফটেজটোত গম পাব, যেতিয়া গেমন আহিছিলোঁ, গেমনত অহা টাইমত মানে ডাইৰেক্ট পূৰা বস্তা দি দিলে, আৰু মোৰ নামি যাব আকৌ মন নগ'লে, পানীত নামি থাকিবলৈ ইমান মন নগ'লে মানে, সেইকাৰণে মই নগ'লোঁ। এতিয়া গৈ আছোঁ মৰাণ গৈ আছোঁ মানে, স্কুটিখন অকণমান চকাটো বদলাব আছে, পাছৰ চকাটো বদলাব আছে, পাছৰ চকাটো বদলোৱা আৰু ছাৰ্ভিচিঙো কৰিব আছে। আৰু এতিয়া ডাইৰেক্ট ভিডিঅ' নকৰোঁ, বৰষুণ আকৌ পেলাব হৈ আছে, মোবাইলটো নুলিয়াং, ডাইৰেক্ট গৈ পিনে মৰাণত লগ পাই আছোঁ ব্লক। তাত গৈ পিনে ছাৰ্ভিচিং কৰিম, ক'ত কৰি আছোঁ তাত দেখাই আছোঁ ব্লক। এই মৰাণ পাই গ'লে, মৰাণত পোৱা জেগাত আহি এইটো চকাটো লগাই লওঁ, ইয়াত লগাই দিব বিন্দাছ চকাটো। তাৰপিছত অলপ আগত বাইকখন আছে, তাত যাম বিন্দাছ। এইটো বদলাই লোৱা হৈ গ'ল, এইটো পুৰণাটো লৈ গৈছোঁ মানে, ঘৰত পুলি আছে, পুলিত দি দিব লাগিব, নতুনটো লৈ গৈ আছে লগ। ইয়াতে স্কুটিখন আছে, বদলাই লওঁ। ওচৰত যিখন ব্ৰিজ বনাই আছে, ব্ৰিজৰ ওচৰত আছোঁ, আৰু মৰাণৰ পৰা ওলাই অহা হ'ল। মৰাণত মানে ATM বিচাৰি 5-6টামান ATM বিচাৰিছোঁ, স্কেনিং কৰিলোঁ, 2000 টকা প্ৰচেচিং হ'ল, মানে চকাবিলাক লগাবলগীয়া হ'ল, চকা লগালোঁ, 2000 টকা প্ৰচেচিং হ'ল। আৰু দাদাক এতিয়া উপায় নাপায় নিজৰ লাইচেঞ্চ দি থৈ আহিবলগীয়া আছে, কালি আকৌ লাইচেঞ্চটো আহি লৈ যাম। এতিয়া এইফালে আৰু যদি ভিডিঅ' চাই যদি আপোনালোকে লাইক নকৰে, একেবাৰে নিষেধ আপোনালোকৰ। আৰু এইফালে পানীটো চাই লওক, বহুত হৈ গ'ল পানী। এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকওঁ, ইয়াতে সমাপ্ত কৰি দিছোঁ।